হাই গাইজ, মই প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে আজি আছোঁ কালি নাই ইউটিউব চেনেল। চ' গাইজ আজি আহিলোঁ কামাখ্যা মন্দিৰৰ নতুন ৰাস্তাটো চাবলৈ। চ' গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ আমি এতিয়া আহি ওপৰ পালোঁ। চ' ভিডিঅ'টো শেষৰ পৰা আৰম্ভ কৰি ফাৰ্ষ্টলৈকে গোটেইখিনি দেখাম। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে। চ' গাইজ আমি এতিয়া আহি মাজভাগ পাইছোঁ। চ' ইয়াৰ পৰা আৰু ওপৰলৈ যাব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ। বহুত বেয়া ৰাস্তা বহুত বেয়া ৰাস্তা বহুত বেয়া ৰাস্তা এইফালে ইমান ওপৰ যাব নোৱাৰা সেইখনত কিয় দেখোন পুৰা ওপৰ আৰু যাব নোৱাৰা বহুত বেয়া ৰাস্তা চ' গাইজ ৰাস্তাটো অকণমান মাজত বেয়া আছে। চ' লাহে লাহে ভাল হ'ব আৰু টাইম লাগিব অলপ। চ' গাইজ আমি আৰু আধাৰ পৰা নগ'লোঁ। চ' এতিয়া আপোনালোকক ভিডিঅ'টো শেষৰ পৰা প্ৰথমলৈকে মানে উল্টা পাল্টা কৰি আপোনালোকক ধুনীয়াকৈ দেখাই দিম যে কেনেকৈ আহিব, ক'ৰ পৰা আৰম্ভ কৰিব, গোটেইখিনি ভিডিঅ'টোত দেখাম। ত' ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' এতিয়া কামাখ্যা মন্দিৰৰ নতুন ৰাস্তাৰ ভিউ চাওক। ভিউ এয়া কেমেৰা পাৰ্চন স্বপ্নাৰ সৈতে ৰুঞ্জুন নাথ। চ' গাইজ এতিয়া আপোনালোকক অলপ ৰাস্তাৰ ছাইডৰ পৰা আপোনালোকক ব্ৰহ্মপুত্ৰ নদীৰ যিটো ভিউ সেই ভিউটো দেখাই আছোঁ। চাওক এইয়া ইয়াৰ পৰা দেখা পাই আছে আপোনালোকে, দেখা পাই আছেনে নাই গম নাপাওঁ, জুম কৰি দিছোঁ। এয়া চাওক আপোনাৰ উমানন্দ আৰু এয়া চাওক সেই ষ্টেণ্ডডাল উঠা কেনে লাগছে মনো কেনে লাগিছে মজা না? মানুহ চ' গাইজ ভিডিঅ'টো বেছি কাটি কৰা নাই যাতে সকলোৱে কামাখ্যা মন্দিৰৰ নতুন ৰাস্তাটোলৈ একদম সহজে ধুনীয়াকৈ অকণো ভুল নোহোৱাকৈ আহিব পাৰে। এই চোৱা মানুহ দোকান ফুচকাও আছে।
গাইজ আমি এতিয়া কামাখ্যাৰ নতুন ৰাস্তাৰ পৰা ওলাই আছোঁ। ওপৰখিনি মজা। হেলমেট মেইন, হেলমেটটো পিন্ধি লওঁ, ছেফটি মেইন হ'ব। এতিয়া আমি ওলাই আছোঁ। ৰাস্তা সোমোৱা আৰু ওলোৱাখিনি বেয়া, ভিতৰত কিন্তু মজা আছে, মজা। এই মজাটোৰ কাৰণে মানে ইমান বেয়া হ'লেও যায়। এই ওলাই আছোঁ আমি বৰ্তমান। চ' গাইজ ভিডিঅ'টো ইয়াৰ পৰা অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। ভালকে ধৰিবা দেই। বানপানীৰ মাজে মাজে ৰাস্তা তাৰপিছত মজা এটা ভিউ পাবা। এই মজা ভিউটোৰ কাৰণে মানুহে এইবিলাক চব ইগন'ৰ কৰে, ইগন'ৰ। আমি ওলাই আছোঁ। মাই গড, গোটেই অসমখনৰ মানুহ আহিছে এয়া যাম ৰাস্তা। এই বেয়া ৰাস্তাৰ মাজে মাজে গৈ ইমান ধুনীয়া ভিউ এটা পায়, তাৰ কাৰণে সকলো মানুহ যাব ৰেডি হৈছে। লাহে লাহে আমাৰ গাড়ী আগবাঢ়ি আছে। আগবাঢ়ি আছে। পুৰা একদম খেতি কৰিব পৰা হৈ গৈছে ৰাস্তা। গৰু নালাগে, হাল মাৰিব দৰকাৰ নাই। মানুহে ইয়াতে হাল মাৰি দিছে, গাড়ী দিয়ে হাল মাৰা হৈ গৈছে। এইটো ৰাস্তা দেখিলে মানুহে ভাবিব যে ক'ত যাই আছোঁ, কিন্তু ইয়াৰে ভিতৰত সোমাই যোৱাৰ পিছত যিটো এটা মজা ভিউ পাব, সেই মজা ভিউৰ কাৰণে এইবিলাক চব পাহৰি যাব। মজা মজা মজা। বানপানী, এই মাছ তাছ আছে নেকি এটা? JCB pip 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 भाई और साइड दो JCB भाई थोड़े साइड दो এই ৰাস্তাটো হ'ল তাতে আকৌ এইখন কি দেখিছেনে পিপ 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 হৈ যাব। অ' মাই গড, ৰাস্তাই নাই দেখি যাব পাৰে নাই। JCB ভাই আগাই দিও আগো 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 JCB ভাই আমাক জনাই দিও। তুমি ওলাই যাও কিনি কৰি এই আগো দিও আগো দিও। JCB ভাই কথা কথা নুশুনে। যা 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 যি দেখা গৈছে আমি এতিয়া মাছৰ জোৱা দি যাব লাগিব। এই ভাইজানে অলপ বেয়া কৰি দিছে, আমি অলপ অভাৰটেক মাৰি কৰিছোঁ। ভাইজানতকৈ অলপ আগত যাব লাগিব, নহ'লে ভাইজানে আৰু আহি যাব, জ্বালাটো দি দিব। অভাৰটেক হৈ গ'ল ভাইজান। এতিয়া বিন্দাছ যাম, ভাইজানে নহ'লে মোক জ্বালা দি যাব। মজা মানে নর্মাল রাস্তা, মেন মজা রাস্তাতে তো আমি এরিক হয়ে গেলাম। বাবা মানুহখিনি জানিব লাগিব ন কোনফালে যায় কি কৰে।
এতিয়া আকৌ ওলাই ওলাই আহি আছোঁ এতিয়া মেইন ৰাস্তা সোমাওঁতেই বাৰু কি দেখালোঁ গম নাপালোঁ। এয়া ৰাস্তা আমোৰ লাগিছে নেকি বোলো? ওলাই আহিলোঁ আমি। ওলাই আহি কেনে প্ৰথম এইফালে এইটো দেখা দিয়া জুনিয়ৰ ভেকচিন এইটো দেখা দিয়া এইটো সেকশন ইঞ্জিনিয়াৰিং চিনিয়ৰ ছেকশ্যন ইঞ্জিনিয়াৰিং পাৱাৰ পাণ্ডু এইটোৰ পৰা ইফালেদি এইটোৰ লেফ্ট চাইডেদি সোমাই গ'লে ডাইৰেক্ট মেইন মজা ভিউটো পাব এইফালে। ওলাই এতিয়া আমি যাওঁ হৈ গ'ল। বাকীটো এইখিনি আপোনাৰ এইখিনিতো গোটেইখিনি চিনিয়ে পায়। তো মেইন মালিগাঁৱৰ পৰা আহিলে মালিগাঁৱৰ পৰা আহি এইফালে চিধা আহি পাণ্ডু কলেজ পাৰ হৈ পেলাই এইটো টাৰ্ণিংটো ল'লে এইটো পাব। তাৰপিছত এইটোৰ আপোনালোকে লেফ্ট চাইডেদি সোমাই যাব, সোমাই যাই পেলাই পূৰা একদম বেয়া ৰাস্তা পাব। বেয়া ৰাস্তাটো দেখি কিনে নাভাবিব যে কমপ্লিট বেয়া ৰাস্তাৰ পৰা যায় এনেকুৱা ধুনীয়া ৰাস্তা এটা পাব যিটো নতুন কানেক্টাৰ ৰাস্তা। এই ৰাস্তাটো পোৱাৰ পিছত আপোনালোকে ইমান যে বেয়া ৰাস্তা দি গৈছে চব পাহৰি যাব, কিন্তু আহোঁতে আকৌ মনত পেলাই দিব। তো ভিডিঅ'টো ইমানে। তো আজি অকল মই বকিয়ে আছোঁ, ফেচটো ইমান দেখাব পৰা নাই কাৰণ মোৰ আজি হেল্পাৰটো ভাল নহয়। হেল্পাৰটো মানে ভালকৈ কেমেৰা চেমেৰাও ধৰিব নাজানে। তো এতিয়া আহি আমি ওলাই আহিলোঁ তাৰ পৰা। ওলাই আহি এতিয়া কি পালোঁ আমি মানে এতিয়া ডাইৰেক্ট মালিগাঁও যাম। মালিগাঁও যাবৰ কাৰণে এতিয়া এইবিলাক কিবা কিবি খেলা হৈ আছে আজি 15 আগষ্ট বুলি এইবিলাক পতাকা চতকা। এটা কথা কওঁ, এই পতাকা চতকা যি লগাইছে আমাৰ গাড়ীত লগোৱা নাই বাৰু, যোনে লগাইছে যাতে কালিলৈ য'তে ত'তে পেলাই নাখায় আৰু ধেমালি মূলতে কথাটো কৈ দিলোঁ আৰু আজি বাৰু চবেই লগালে, আমি লগোৱা নাই, আমি লগাব পাৰিলোঁ কিন্তু বহুতে লগাইছে। কিন্তু লগাইছে ঠিক আছে, ভাল কথা কিন্তু যাতে এইবোৰ ৰাস্তাত কালি পৰি নাথাকে অৰ্থ সেইটোৱে আৰু সকলোকে অনুৰোধ জনাইছোঁ। বাকী আৰু বহুত বকিলোঁ, বকিয়ে আহি আছোঁ বকি আছোঁ। আহি এতিয়া আমি পাণ্ডু কলেজ গেট পালোঁ। এইটো অলপ দেখাই দিবা পাণ্ডু কলেজ গেট। তো পাণ্ডু কলেজ গেট পালোঁ। তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ পাণ্ডু কলেজ গেটৰ পৰা। ইফালে আকৌ যাই আমি মালিগাঁও পাম। তো বৰ নকৰোঁ আৰু বেছি। যদি ভিডিঅ'টো